বিপুল বিপুল ঘৰত আছনে? আৰে যতীন, ইমান দিনৰ মূৰত কি মনত পৰিল আজি? বাপৰে, বহুত বছৰ মনত দেখিছো দেই তোক। তই কিন্তু একেই আছ দেই। মই বাৰু একেই আছো, পিছে তইহে বৰ বেলেগ হৈ গলি দেই। একদম পেটুৱা হৈ গলি দেই ভাই। কি কবি আৰু, উপায়ে নাই, পেটটো একদম ওলাই গ'ল বুজিছ। পিছে হেৰি নহয়, তই আজি বৰ বেয়া দিনত আহিলি বুজিছ। এওঁ নাই, মাকৰ ঘৰলৈ গ'ল, ৰাতিপুৱাতে গ'ল, সন্ধিয়াহে আহিব বোলে। আজি সেই ভায়েকৰ ল'ৰাটোৰ কিবা অন্নপ্ৰসন্ন পাতিছে, তালৈকে গ'ল। আমাৰ ৰণ অৱশ্যে আছে ঘৰতে। হয় নেকি? হ'ব দে, উপায়টো নাই। বৌ নাই যেতিয়া আৰু সোনকালেই যামগে। যাবি ৰ। বৌ নাই কি হ'ল? মই তোক কি চাহ একাপ কৰি খুৱাব নোৱাৰিম নেকি? বহ অলপ টাইম। হ'ব বাৰু। পিছে ৰণক মাতি দেচোন, সিনো কিমান ডাঙৰ হ'ল চাওঁ। ৰণ, এইফালে আহ। আংকুল আহিছে, আংকুলৰ লগত চিনাকি হহি আহ। বহিয়ে লৈছো পাই, অলপ ভাগৰে লাগিছে বুজিছ। বহ। মই ৰণক মাতি দিওঁ, তই তাৰ লগতে কথা পাত, মই তোৰ কাৰণে চাহ বনামগে। ৰণ, কি কৰি আছ? মই মাতিছোনে নাই তোক? মোবাইল টিপি আছ চাগে, সোনকালে আহ। তোৰ মোবাইলৰ গেমৰ বাহিৰে কিবা কাম আছে জানো? পঢ়া শুনাত মন কাম নাই, খালি অকল মোবাইলে ভাঙিম মই তোৰ, ৰ। শুন, এইজন মোৰ বন্ধু, আজি বহুত বছৰৰ মূৰত প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে। তই এতিয়া আংকলৰ লগত কথা পাত, মই আংকলৰ কাৰণে চাহ বনাবলৈ যাওঁ। চাবি কিন্তু, একো যাতে অভদ্ৰামি নকৰ, তোৰ দুষ্টামি কথা মই নজনা নহয়, চাবি আকৌ। বাবা, মোৰ ওচৰত বহাহি আহা। পিছে বাবা, তুমি কোন ক্লাছত পঢ়া? কোৱাচোন বাবা, কি কথা? পইচা আনিছেনে নাই পিছে? পইচা? কি পইচা বাবা? মানে আপুনি আজি প্ৰথমবাৰ বাবে আমাৰ ঘৰলৈ আহিছে, গতিকে যাবৰ সময়ত আপুনিতো মোক পইচা দিবই চকলেট খাবা বুলি। মানে আংকুল কি জানে, আমাৰ ঘৰলৈ অহা আলহীবোৰে মোক যাবৰ সময়ত মা পাপাৰ সন্মুখত পইচা দিয়ে। কিন্তু আপুনিতো জানেই, মা পাপাই আলহীৰ সন্মুখত পইচা ল'লে বেয়া পায়, আৰু ময়ো উপায় নোহোৱাত নালাগে বুলি কওঁ। কিন্তু পিছত মোৰ মনটো বৰ বেয়া লাগে জানেনে আংকুল? হয় নেকি বাবা? আংকুল, সেইকাৰণে আপুনি মোক যিমান পইচা দিম বুলি ভাবিছে, পাপা নাহোঁতে এতিয়াই দি দিয়ক জল্দি।